পথাৰ আমাৰ বজাৰ আমাৰ কথাষাৰ সৰুগত কৰি কেইজনমান উদ্যমী যুৱকে এবছৰ পূৰ্বে শুভাৰম্ভণি কৰা পূব যোৰহাটৰ মেলেং আমলখি চিগা হাতীশালত গ্ৰহি তোলা পৰ্যটন ক্ষেত্ৰ এইবাৰো নৱবৰ্ষৰ প্ৰাক্ষণত পুনৰ প্ৰস্তুতি চলোৱাৰ পৰিলক্ষিত হৈছে। পূব যোৰহাটৰ লাহদৈগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 10 কিলোমিটাৰ নিলগত কেইজনমান স্থানীয় যুৱকে গঢ়ি তোলা পৰ্যটন ক্ষেত্ৰই এইবাৰো হাত বাউলি দি মাতিছে। প্ৰচুৰ সম্ভাৱনা থকা আমলখি চিগা হাতীশালক এই যুৱকসকলে নিজ ক্ৰমদৰ্মী প্ৰচেষ্টাত জনমানসত এই ঐতিহাসিক স্থানখন কৃষি পৰ্যটন ক্ষেত্ৰৰ মানচিত্ৰত এক নতুন দিগন্তৰ অনাৰ প্ৰয়াস কৰিছে। উল্লেখযোগ্য যে ডিচেম্বৰ-জানুৱাৰী মাহত ৰাজ্যৰ পৰ্যটনস্থলীৰ সমূহত বনভোজপ্ৰেমীৰ ভিৰ হোৱাৰ বাবে এক অন্য কৃষি পৰ্যটন ক্ষেত্ৰ এইবাৰো 10 ডিচেম্বৰ তাৰিখে শুভ উদ্বোধন কৰিব। কেইজনমান যুৱকৰ অহোপুৰুষাৰ্থ কষ্ট আৰু প্ৰচেষ্টাত গঢ় লৈ উঠা এই কৃষিভিত্তিক ইক'-টুৰিজিম ক্ষেত্ৰৰ লগত বহুতো স্থানীয় লোকৰ জীৱিকাৰ বাট মুকলি হৈছে। শিশু উদ্যান, কৃষি পাম, ঘোঁৰা চালানা, নৌকা বিহাৰ, শিশুৰ মনোৰঞ্জনৰ আহিলা, সমৃদ্ধ ফুলৰ বাকৰিত নৱপ্ৰজন্মক চিনাকি কৰিবলৈ বাঁহৰ সঁজুলি নিৰ্মাণৰ মিউজিয়াম সহ সুন্দৰভাৱে সজাই পৰাই তুলিছে হাতীশাল ইক' পাৰ্ক। এই ইক' পাৰ্কত বনভোজপ্ৰেমীৰ বাবে সকলো ব্যৱস্থা সুন্দৰভাৱে আগবঢ়াই নিবলৈ এক উদ্যমী যুৱকসকল ক্ৰমে হীৰেন, দীপাংকৰ, সংকল্প, বিমল, ৰামপ্ৰসাদ, বিদ্যুৎ, ধীৰেন, মৃগাংককে ধৰি প্ৰমুখ কৰি কেইবাজনো যুৱকে এইবাৰো পূৰ্ণ প্ৰস্তুতি আৰম্ভণি কৰিছে। অনাগত দিনত হাতীশাল ইক' পাৰ্ক পৰ্যটন ক্ষেত্ৰৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক সুদূৰ ইতিবাচক বাৰ্তা দিব বুলি দৃঢ় বিশ্বাসী উদ্যমী যুৱকসকল। পূব যোৰহাটৰ বনভোজপ্ৰেমী জনসাধাৰণ তথা অসমৰ ভিন্ন প্ৰান্তৰ লোকসকলৰ মাজতো জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰা হাতীশাল ইক' পাৰ্কে অনাগত দিনত নতুন দিগন্ত সূচনা ৰচিব বুলি আশাবাদী যুৱকসকল। যাতায়াতৰ ক্ষেত্ৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট যি বিজ্ঞান মহাবিদ্যালয় আছে, বৰ্তমান জিচ বুলি জনা যায়, তাৰ ফ্ৰণ্টৰ যিটো ৰাস্তাটো আহি ডাঙৰীয়াটোল হৈ মেলেং মথাউৰি আহিলেই পাব। তদুপৰি লাডুগড় চাৰিআলিৰ পৰা মইনাপৰীয়া হৈ মেলেং মথাউৰিও আহিব পাৰে আৰু এইফালে নিমাতী ককিলা হৈ আহিব পাৰে। বৰ্তমান এখন বুৰঞ্জী প্ৰসিদ্ধ গাঁও। এই গাঁৱতে প্ৰত্যেক বছৰে আমাৰ হাতীৰ উপদ্ৰৱ আহে। ইয়াত হাতীৰ উপদ্ৰৱত আমি যোৱাবাৰ যথেষ্ট আমি ইয়াত কষ্ট কৰি বহুতো কিবাকিবি কৰিছিলোঁ, কিন্তু হাতী অলপ অনিষ্ট কৰিলে। এইবাৰ আমি পলমকৈ হ'লেও আমি এইবাৰ ৰাইজক উপকৃত কৰিবৰ কাৰণে ধুনীয়াকৈ এখন ফুলনি বাগিচা আৰু 20 বিঘামান সৰিয়হ দিছোঁ আৰু আমাৰ চিলড্ৰেন পাৰ্কো দিয়া হৈছে। এই বুৰঞ্জী প্ৰসিদ্ধ হাতীশাল গাঁওখনলৈ সকলো অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হাতীশাল ইক' পাৰ্কৰ তোৰেদি। সকলোলৈ ধন্যবাদ থাকিল। সকলোৱে যেন আমাক সহায় সহযোগ কৰে তাকে কামনা কৰিলোঁ। কাকজানৰ পৰা দিলীপ দত্তৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।